ৰাতিপুৱা বা সন্ধিয়া চাহকাপৰ লগত আপোনালোকে খাই ভাল পোৱা বস্তুবিধ কি বাৰু? ঘিলা পিঠা চাহৰ লগত অন্য যিয়েই নাথাকক কিয়, কিন্তু এইবিধ পিঠা যদি থাকে মোক আৰু একোৱেই নালাগে। আজি কেইটামান সেয়াকে বনাইছোঁ। জহা চাউল দুবাটি ভালদৰে ধুই মেলি দুঘণ্টামান তিয়াই অলপ সময় টুকি থৈ মিক্সি বাতি এটাত অলপকৈ পিচি গ'লোঁ। বেছি মিহি কৰা নাই, কাৰণ চাউলটো অলপমান গোটা গোটা হৈ থাকিলে পিঠাটো খাবলৈ মই বেছি ভাল পাওঁ। এয়া আকৌ নাৰিকল, সেয়াও পিচি ল'লোঁ। কাৰণ বস্তুখিনি মই তৈয়াৰ কৰি ল'লোঁ। এতিয়া বোলো মিঠা পিনে এখন পেনত এচামুচ ঘিউ, তাতে দিছোঁ মই 1.5 কাপ ৰুকি লোৱা গুড়। আপোনালোকৰ টেষ্ট একৰ্ডিং গুড়টো কমাব পাৰে, কিন্তু বেছি নকৰিব, কাৰণ এইটোৱে হৈছে পাৰফেক্ট মেজাৰমেণ্ট। ইয়াতকৈ যদি গুড় বেছি হয় পিঠাটো ভাঙি যাব পাৰে। আধা বাতি পানী ব্যৱহাৰ কৰিলোঁ। ভালদৰে উতল অহাৰ পাছত গুড়ৰ চিৰাপখিনি পিঠাগুড়িত অলপকৈ দি এটা স্মুথ বেটাৰ ৰেডি কৰি লওঁ। চফ আৰু এচামুচ বেকিং পাউডাৰ দি আকৌ এবাৰ মিক্স কৰি ল'লোঁ। আধা ঘণ্টামানৰ কাৰণে ৰেষ্টত। আধা ঘণ্টাৰ পাছত বেটাৰটো অলপমান ফুলি আহিছে, যদিও মোৰ কনচিষ্টেঞ্চিটো ঠিকে আছে। আপোনালোকৰ যদি অলপ ডাঠ হয় গাখীৰ মিলাব পাৰে। মন কৰিব, প্ৰথম বেটাৰটো দিওঁতে আমি গেছ ফ্লেমটো হাই ৰাখিব লাগিব, কিন্তু তাৰ পাছত ল' ফ্লেমতে আমি পিঠাটো লাহে লাহে ভাজিম, নহ'লে ভিতৰটো নিসিজিব। মোৰ চফ্ট ঘিলা পিঠা একেবাৰে ৰেডি। মোৰ দৰে কোনে কোনে খাই ভাল পায় জনাব। আন এটা ভিডিঅ'ত আকৌ লগ পাম।